এনেকৈ জেলৰ পৰা ওলাব লাগে সেইটো চিন্তা কৰাৰ দৰকাৰ নাই। মিডিয়াৰ সন্মুখত গৈ ৰঞ্জন দৈমাৰীক ওলাব লাগে, দুটা যদি ভাষণ দিব পাৰে বিৰাট ভাল পায়। এই মাৰ্কেটিংটো বন্ধ কৰিব লাগে। আৰু আমাৰ দাদাসকলে, আমাৰ ইয়াতে বকো ডাঙৰীয়া আছে, আমাৰ ইয়াতে হাৰিমু ডাঙৰীয়া আছে, তদুপৰি আমাৰ ইয়াতে বড়ো ওমেন জাষ্টিছ ফৰামৰ সভানেত্ৰী ৰৈমালী মুছাহাৰী ডাঙৰীয়ানীও উপস্থিত আছে। তো তেওঁলোকে বড়ো জনগোষ্ঠীটোৰ লগত মোতকৈ 10 গুণ more than 10 times they have sacrificed their lives for the interest of the Bodo community. মোতকৈ 10 গুণ বেছি তেওঁলোকে চেক্ৰিফাইচ কৰিছে। তেওঁলোকে জ্ঞানী ব্যক্তি। তেওঁলোকে কোৱা কথাবিলাক মই কাটিবলৈ নাযাওঁ, আৰু তেওঁলোকে কোৱা কথাবিলাকৰ ওপৰত মই ৰিপিটেডলি কমেণ্টছ দিবলৈও হয়তো মোৰ যোগ্যতা হোৱা নাই। আই এম নট ডেট ইলিজিবল টু ষ্টেণ্ড বিফৰ দেয়াৰ লজিক্স এণ্ড আৰ্গুমেণ্টছ। কিন্তু মই 5টা বিষয় লৈ কথা পাতিব বিচাৰিছোঁ। আজি বড়ো জনগোষ্ঠীৰ যি উত্তৰণ আন্দোলনৰ, আজি আমি জয়ভদ্ৰ হেগজাৰ, সোণাৰাম থাউচেন, ভীমবৰ দেউৰীৰ সময়ৰ কালৰ পৰা বা সৌ তাহানিৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্মই নেতৃত্ব লৈ চাইমন কমিশ্যনক বড়ো জনগোষ্ঠীৰ হৈ যি উজোৰ তথা অনুৰোধ প্ৰেৰণ কৰা, সিমান দূৰলৈকে মই যাব বিচৰা নাই। কিন্তু বড়ো ৰিভলিউশ্যনৰ কথাখিনি মই আৰম্ভ কৰিব বিচাৰিছোঁ YBNৰ পৰা, যাক নেকি মই ইনচৰ্ট সদায় কওঁ মোৰ ফ্ৰেণ্ড চাৰ্কেলত শ্বিলং টেলেণ্টছ। হয়তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আছিলে, ৰঞ্জন দৈমাৰী ডাঙৰীয়া আছিলে, তেতিয়া চন্দন ব্ৰহ্ম ডাঙৰীয়াসকল আছিলে। ইয়াং বড়ো নেশ্যনেলিষ্ট এছ'চিয়েশ্যন, যি নেকি ইয়াং ইউথ বড়োসকলক লৈ জানুৱাৰী 1983 এই ওদালগুৰিতে ফৰ্ম কৰা হৈছিলে। আৰু সেই YBNৰ নেতৃত্বতে মোবিলাইজ কৰি, চাৰ্কুলেশ্যন কৰি, আইডিঅ'লজিক গ্ৰ'থ, আইডিঅ'লজিক আগবঢ়াই লৈ বড়ো ছিকিউৰিটি ফ'ৰ্চ গঠন কৰা হৈছিলে। আৰু যি বড়ো ছিকিউৰিটি ফ'ৰ্চ পিছত NDFB নামাকৰণে নতুনববীয়া কৰি নাম প্ৰদান কৰা হয়। আৰু সেই NDFB বিভিন্ন গোট তেওঁলোকে ফেকশ্যন হ'ল, তেওঁলোকে স্বাক্ষৰ কৰিলে, এইবিলাক সকলোৱে জানে, সৰ্বজন বিদিত। ইয়াত ক'বলগীয়া একো নাই। কি কাৰণে গোট হৈছে, কি হৈছে নহৈছে, সেইখিনি ক'বলৈও হয়তো মোৰ বয়স সিমান যোগ্যতা মোৰ নাই। কাৰণ যেতিয়া ৰঞ্জন দৈমাৰী ডাঙৰীয়াই নেতৃত্ব দিছিলে, গোবিন্দ বসুমতাৰী ডাঙৰীয়াই নেতৃত্ব দিছিলে, তেতিয়া মোৰ জন্মই হোৱা নাই। তো গতিকে তেওঁলোকৰ কি আছিলে, কি নাছিলে, বকোদাৰ কি আছিলে, হাৰিমুদাই কেনেকৈ নেতৃত্ব দিছিলে, সেইটোৰ বিষয়ত মই জ্ঞান দিয়াৰ মোৰ যোগ্যতা একেবাৰে নাই। তো এনে মাষ্টাৰগিৰি মই ইয়াতে নেদেখুৱাওঁ। কিন্তু 5টা কথা ক'ম বুলি যে কৈছিলোঁ, 5টা কথাৰ ভিতৰত মই কৈছোঁ YBNে প্ৰথম, YBNে যি BSFৰ গঠনত আগভাগ গ্ৰহণ কৰি NDFBৰ জন্ম দিলে। আৰু সেই NDFB আজি 2020 চনৰ 27 জানুৱাৰীত MOS অৰ্থাৎ থাৰ্ড বড়ো পিচ একৰ্ড বা BTR একৰ্ড, আংটো মিথিয়া ৰাইজেভৰ BTR দৰাচলতে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন না বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট না বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিल दिनैसिम आंना मेलेमा बे क्लियारिटी फैयाखै। नो डाउट आं NDFB संबिजित गट बा NDFB बि सावरायग्रा गटनि बे समनि 2020 बा 2020 मायथाइयाव आं मेडिएटरमोन। नाथाय दिनैसिम आं बुजियाखै क्लियारलि जे BTR मा। आंना जेबो शत्रुता गैया कुनो पलिटिकल पार्टीजों। दा दिनैनि परिस्थितियाव आं मोनसेबो पलिटिकल पार्टीजों रिलेशन लाखियाखै बा पलिटिकली एफिलिएटेडबो नङा। नाथाय आं जा बुंदों नोंसोरनि सिगाङाव, नोंथांमोननि सिगाङाव, नोंथांमोननि फिसाला महरै आं बुंगोन जे আজি বড়ো ওমেন জাষ্টিছ ফৰামৰ বাইদেউ ৰিমালী মুছাহাৰী ডাঙৰীয়ানী কৈ থৈ গ'ল যে BTR একৰ্ড হ'ল, আজি কি পালে? হয়, স্পষ্ট কথা, কি পালে? আজি বকো ডাঙৰীয়াই আজি কৈছে যে চৰকাৰৰ লগত NLFB আলোচনা কৰিছে, আজি কি পালে? হয়, সঁচা কথা, মই মেডিয়েটৰ হিচাপে মই স্বীকাৰ কৰিছোঁ। কি পালে, কি পালে? মই এটাই কথা ক'ব বিচাৰিছোঁ ইয়াৰ উত্তৰটো দিয়াৰ আগতে, আপোনালোকে খ্ৰীষ্টিয়ানে হওক, হিন্দুই হওক, বুদ্ধই হওক, যিয়ে নহওক, महाभारतनि सोमोन्दै जों गासैबो मानसि बा गासैबो हारिनि सुबुंफोरा खोनादों। महाभारताव मोनसे श्लोक दङ जे यदा यदा हि धर्मस्य ग्लानिर्भवति भारत
अभ्युत्थानम धर्मस्य तदात्मानं सृजम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतम धर्म संस्थापनार्थे सम्भवामि युगे युगे। अर्थात যেতিয়া অধৰ্ম কেতিয়াবা বাঢ়ে তেতিয়া সেই অধৰ্মক নাশ কৰিবৰ কাৰণেও কিন্তু এটা অৱতাৰ জন্ম হয় আৰু অধৰ্মক শেষ কৰিবৰ কাৰণেও অধৰ্মই ল'ব লাগিব। তো গতিকে NDFB যে হাতত বন্দুক তুলি লৈছিলে, যেতিয়া মহাভাৰত যুদ্ধ হৈছিলে তেতিয়া অৰ্জুনৰ হাতত অৰ্জুনৰ হাতত তেতিয়াতো AK-47 নাছিলে না, পিষ্টলো নাছিলে, অৰ্জুনৰ হাতত তীৰ ধনু ল'ব বিচৰা নাছিলে। কিন্তু শ্ৰীকৃষ্ণই কৈছিলে যে ধৰ্মৰ ৰক্ষাৰ স্বাৰ্থত ধৰ্ম ৰক্ষিত ৰক্ষিতা, ধৰ্মৰ ৰক্ষাৰ স্বাৰ্থত ধৰ্মৰ মানে সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থত যদি হাতত অস্ত্ৰ তুলি ল'ব লাগে তেতিয়াহ'লে তাত কোনো পাপ নাই। যাৰ কাৰণে পাণ্ডৱে কিন্তু কৌৰৱৰ এগেইনষ্টত নিজৰ বংশৰ এগেইনষ্টতো তেওঁলোকে অস্ত্ৰ শস্ত্ৰ তুলি লৈছিলে। আৰু আমিতো আমাৰ বকো ডাঙৰীয়া বা হাৰিমু ডাঙৰীয়া বা DR নাবলা বা ৰঞ্জন দৈমাৰী ডাঙৰীয়া কোনোবা নিজৰ বংশৰ বিৰুদ্ধে হাতত হাতিয়াৰ তুলি লোৱা নাই নহয়। 1951 মাইথাयाव जोंना बर' हारिनि जा पपुलेशन ट्राइबेल बेल्ट एन्ड ब्लकआव जोंना पपुलेशना 80% नि बारामोन। 1951 निफ्राय 1961 जाबाय, बे 80%आ 70आव खमिबाय। 70 निफ्राय 60, 60 निफ्राय 50, 50 निफ्राय 40। दिनै BTR बा BTC बा जायखि जाया जोंना सिमांनि बर'लेण्डआव जोंना पपुलेशना बेसेबां दङ? 30% बो नङा। তো ইয়াৰ কাৰণে জগৰীয়া কোন? হু ইজ ৰেছপন্সিবল ফৰ দিছ? না বড়ো জনগোষ্ঠীক কোনোবা বাংলাদেশী বা বড়ো জনগোষ্ঠীক কোনোবা বঙালী, বড়ো জনগোষ্ঠীক কোনোবা পাকিস্তানী আহি ইয়াত মাৰ্ডাৰ কৰিছে? নিশ্চয় তেনেকুৱাতো কোনো ইমান ডাঙৰ জাতীয় সংঘৰ্ষ হোৱা নাই য'ত হাজাৰ হাজাৰ বড়ো মানুহ মৰিছে। এতিয়া ক'লে বেয়া হয়, মইতো চিধা কথাত কওঁ কিছুমান মানুহক, नोंसोरा जोंना नोंथांमोनाबो नङा। आं बेबायदि बुंदों बेफोरनि सिगाङाव, नोंथांमोनाबो नङा। आं बुंदों जे नोंसोरा जोंना बुहुमाव आलासि महरै फैदोंमोन, आलासि महरै था। मालिक बायदि खामानि खालामनाङा। আপোনালোকে ভাড়াতীয়া হৈ আহিছে, ইয়াতে ভাড়াতীয়াৰ নিচিনা থাকিব। ট্ৰাইবেল বেল ব্লকত অজনজাতীয় লোকে, নন ট্ৰাইবেল মানুহে ভাড়াতীয়াৰ দৰে থাকিব লাগিব। ভাড়াতীয়া হয় সদায় গোলামী কৰিবই লাগিব ট্ৰাইবেলৰ আগত। আমাৰ बर'लेण्डত, जोंना बर'लेण्डआव NID फैगोन, CID फैगोन, मा स्किम फैगोन। जोंना आब' बिथाङा एकदम स्पष्ट बुंबाय, बे स्किमफोराथ' कन्ट्रेक्टारनि थाखाय बे माने लेफ्ट हेन्डनि बाय हातनि खेला। 500 कोटी 1000 कोटी जुआ ना मा बे? 500 कोटी नांगौ, 1000 कोटी नांगौ, 1500 कोटी नांगौ। बर' हारिजों जुआ गेलेदों नामा सोरबा सरकारा? नाथाय जोंना इस्युआ मा? स्पष्ट কথা। दिनै आदा बको आब' বা दैदेनगिरिफोर আপোনালোকৰ সন্মুখত সাক্ষী লৈ মই কৈছোঁ, টুডে ইজ দ্য সেকেন্ড ফাউণ্ডেশ্যন ডে অফ NLFB এণ্ড আই এম ভেৰি চেলেঞ্জিং পাৰ্চন। 18 বছৰ নহওঁতে মই জেলত গৈছিলোঁ 7 দিনৰ কাৰণে। আজিৰ দিনত মোৰ নামত 8টাতকৈ বেছি কেছ পেণ্ডিং আছে, ক্ৰিমিনেল কেছ। 4-5টা কেছত হাইকোৰ্টৰ পৰা বেইলত আছোঁ, 3টামান কেছ ষ্টে হৈ আছে। আই ডোণ্ট কেয়াৰ। যি কওঁ চিধা কওঁ। থাৰ্ড ফাউণ্ডেশ্যন ডেৰ আগত যদি NLFBৰ লগত যদি কোনো এটা পিচ ফ্ৰেমৱৰ্ক চাইন নহয়, মই একৰ্ড কোৱা নাই, ভুল নুবুজিব। আধা বকো শুনা নাই, মই একৰ্ড কোৱা নাই। একৰ্ডটো হওঁতে সময় লাগিব পাৰে, কিন্তু থাৰ্ড ফাউণ্ডেশ্যন ডে নেক্সট 2023 नि सिगाङाव बे मा दिनैनि तारिख 12 अक्ट'बर ना? 12 अक्ट'बरनि सिगाङाव जुदि सरकारा जेबो पिस फ्रेमवर्क बा एग्रिमेन्ट साइन खालामा, आं एकर्डनि सम्पर्के बुङा दे, जास्ट पिस फ्रेमवर्क बा पिस सासपेनसन अफ अपारेशन्स एकर्ड विथ फिक्स एग्रिमेन्ट खालामा,
চৰকাৰ নিজে বুজিব হোৱাট পৃথ্বীৰাজ কেন ডু। যদি মোৰ ভৰসাত, যদি মোৰ কথাত আজি বকো ডাঙৰীয়াই বিশ্বাস কৰি আহিছে, এম বাথা ডাঙৰীয়াই বিশ্বাস কৰি যদি 50টাৰো ওপৰত AK-47 চৰকাৰৰ হাতত হস্তান্তৰ কৰা নাই দে, চৰকাৰৰ হাতত বিশ্বাসত ৰাখিবলৈ দিছে, বোলে আছে অস্ত্ৰ ধৰা নাই, ধৰিলে পিছে ৰক্ষা নাই, এইবিলাক ডাইলগ বেলেগ বেলেগ জাতিৰ মানুহে দিয়ে। কয় নহয় কেতিয়াবা জন্মনাংগ ST, আমাক ST লাগে, আছে অস্ত্ৰ ধৰা নাই, ধৰিলে পৰে ৰক্ষা নাই। কয় নহয় আমাৰ বকোদা, বাথাদা, বিদায়দা, আপোনালোকে এইটো ক'ব লাগে, বোলে আছে অস্ত্ৰ ৰক্ষা নাই নহয়, আছে অস্ত্ৰ গুলি কৰা নাই, গুলি কৰিলে সমাধান নাই। কাৰণ কথাটো 50টাৰ ওপৰত AK-47 অলৰেডি জমা দিয়া হৈছে। NDFBৰ সময়ত 200টাৰ ওপৰত AK-47 প্লাছ সফিষ্টিকেটেড ৰাইফলছ জমা দিয়া হৈছে। তাৰ পিছতো যদি মই চিম্পল ভাষাটো কওঁ, আজিৰ দিনত নাগালেণ্ডৰ পৰা এটা AK-47 কিনিব গ'লে 4 লাখ বা 5 লাখ টকা লাগে, তাৰ তলত নেপায়। ময়ো নিজে সৈনিক স্কুলত পঢ়া ল'ৰা। AK-47 কেনেকৈ চলায়, 9mm পিষ্টল কেনেকৈ চলায়, এক্সকেলিভাৰ কেনেকৈ চলায়, কাৰ্বাইন কেনেকৈ চলায়, 7.65mm SLR কেনেকৈ চলায়। LMG চলোৱা নাই, LMGৰ তলত LMG नि गाहायाव जेसेबां माने हाथियार दङ बेना ट्रेनिं, बेनि सोमोन्दै ट्रेनिंखौ आंबो मोनदोंमोन सैनिक स्कुलाव। तो तार जितु भेलु 5 लाख टकाके हले 200টা बंदूকৰ कमसे कम 10 কোটি টকা, 10 কোটি টকা হে বন্দুকৰ যিটো ভেলু, সেইটোও পোৱা নাই NDFBৰ আজিৰ দিনত ৰিহেবিলিটেশ্যনত। সেইকেইটা বন্দুক যদি বেলেগতো বিক্ৰী কৰিলে 10 কোটি টকা পাল হয়। দিছ ইজ দ্য ৰিয়েল ফেক্ট। আৰু বকো ডাঙৰীয়া এটা কথা কৈছে, এম বকো ডাঙৰীয়া স্পষ্টভাৱে কৈছে যে NDFBৰ পৰা যিটো মেমৰেণ্ডাম দিয়া হৈছিলে, NDFB চাউৰাইগড়াৰ হৈ মই আৰু থুলুংগা বসুমতাৰী যিটো মেমৰেণ্ডাম ড্ৰাফ্ট কৰিছিলোঁ, যিটো প্ৰতিদিন টাইম, আজি যদি ফেচবুকত মাৰে, প্ৰতিদিন টাইমত BTR ৰেকৰ্ড চাইন নোহোৱাৰ আগত এটা একৰ্ডৰ ড্ৰাফ্ট আহিছিলে যে BTR ৰেকৰ্ডখন এনেকুৱা কৰি চাইন হ'ব বুলি। মানুহে ভাল পাইছিলে। আজিও নেটত মাৰিলে চাব পাৰে একৰ্ড চাইন নোহোৱাৰ আগৰ ড্ৰাফ্টখন। তাতে লিখা আছে ড্ৰাফটেড বাই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ এণ্ড থুলুংগা বসুমতাৰী। সেই ড্ৰাফ্টখন দুই ৰাতিৰ ভিতৰত কেনেকৈ চেঞ্জ হ'ল। আমি কৈছিলোঁ বড়োলেণ্ড লেণ্ড পলিচি ফ্ৰেমৱৰ্কৰ কথা। হা গিয়া তো হাৰিনি মেৰুদণ্ড গিয়া, যে বড়ো ছোৱালীক যদি কোনোবা নন বড়ো বিয়া পাতে, সেই বড়ো ছোৱালীৰ মাটিটোও বড়ো ল'ৰাজনে নাপায়। আমি কৈছিলোঁ যে যিমানখিনি 6 শিডিউলৰ মাটি 2003লৈকে অহা বুলি BTC চুক্তি কৰিছে, ঠিক আছে, কিন্তু 2003ৰ আগত যদি কাৰোবাৰ তাতে ভোটাৰ কাৰ্ড নাই, ইয়াতে ভোটিং ৰাইটছ নাপায়। আমি কৈছিলোঁ জেনাৰেল এমনেষ্টিৰ কথা। সেইদিন ধীৰেন বড়ো ডাঙৰীয়াই অপেনলি ফেচবুকত মোক টেগ কৰি এটা পোষ্ট লিখিছে যে NDFBৰ তৰফৰ পৰা আমি জেনাৰেল এমনেষ্টি মানে সৰ্বত্ৰ সমাধান, ফুল্লি যেসেबां মাৰ্ডাৰ কেছ দङ, যেসেबां ক্रिमिनेल केस दङ, बेखौ सरकारा सेक्शन 321 IPC withdrawal of prosecution 321 সেকশন ইউজ কৰি যিমান গোচৰ আছে উইথড্ৰ কৰিব পাৰে চৰকাৰে। আজি তেনেকুৱাই যদি হয়, ৰঞ্জন দৈমাৰী যদি জেলত থাকিব লাগে, তেতিয়াহ'লে মেঘালয়ৰ চিফ মিনিষ্টাৰ হিচাপে জোৰামথাংমা ডাঙৰীয়া কেনেকৈ আছে, লালডেংগা ডাঙৰীয়াই মিজোৰামৰ চিফ মিনিষ্টাৰ হিচাপে জোৰামথাংমা ডাঙৰীয়াই কেনেকুৱাই আছে। আজিৰ দিনতো অসম পুলিচৰ ওপৰত কি বৰ্বৰভাৱে গুলীচালনা কৰিছিলে মিজোৰামে। আৰু সেইদিনা যেতিয়া মিজোৰাম গঠন হয়, প্ৰথম চিফ মিনিষ্টাৰ মিজোৰামৰ লালডেংগা গোটেই মিজোৰাম ঘেৰি ধৰি ভাৰতীয় সৈন্যৰ ওপৰত এটাক কৰি প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে এয়াৰ ষ্ট্ৰাইক চলাইছিলে নিজৰ মাটিত, এণ্ড ডেট ৱাজ লালডেংগা। ইমান সংগ্ৰাম কৰাৰ পিছতো সেই লালডেংগা চিফ মিনিষ্টাৰ হয়। তাৰ লালডেংগাৰ পিছত আজি জোৰামথাংমা আজিও চিফ মিনিষ্টাৰ হৈ বহি আছে। কিন্তু চৰকাৰে ভয় খায় যে ৰঞ্জন দৈমাৰী ডাঙৰীয়া যদি কালি বড়োলেণ্ডৰ আহি চিফ মিনিষ্টাৰ হয় বা BTRৰে যদি চিফ হয়, কালি বড়ো জনগোষ্ঠী এক হ'ব।
আজিতো আমি মিটিঙত এনেই কওঁ তালি বজাই ভাল লাগে, চিনেমা হলত গ'লে যেনেকৈ তালি বজাওঁ যে ভূমনি বৰফৰ খৌচে যা, মই জিন্দগীত তালি নবজাওঁ। যেতিয়া মানুহে কয় যে ভূমনি বৰফৰ খৌচে যা, মই জানো বে ডাইলগছে, এইটো কেতিয়াও নহয়, অসম্ভৱ। नोंथांमोना जुदि आंखौ गाज्रि मोनदों बे बुंनायनि थाखाय गाज्रि मोन, आंना जेबो दुखु गैया। भुमनि बरफोर खौसे जा जास्ट डायलग आखाइ खबनि थाखाय जे बुं भुमनि बरफोर खौसे जा आरो आखाइ खब, जास्ट बे डायलग दिनैनि परिस्थितियाव। तो यार কাৰণে এটাই অনুৰোধ কৰিছো, ৰাজনীতিত যেনেকৈ পুখুৰীত মাছ মাৰিব লাগিলে জাল ধৰিব লাগে, যেনেকৈ গৰম দিনত रोडर পৰা বাচিবলৈ ছাতি ধৰিব লাগে, যেনেকৈ পানীত বাচিবলৈ ছাতি ধৰিব লাগে, যেনেকৈ বেমাৰ হ'লে ডক্টৰৰ তাতে যাব লাগে, ঘৰ বনালে মিস্ত্ৰীক লাগে, NDFB প্লাছ ৰিভলিউচনাৰিজ আগালি আঠিকালি ৰিভলিউচনাৰিজৰ মই কথা পাতিছোঁ, যিসকলে আজি 50-60 বছৰ বয়সত আছে। সকলোৱে একলগ লাগক, কোন দলক সমৰ্থন কৰে, কি কৰে নকৰে এইটো আপোনালোকৰ কথা। সকলো NDFB মিলি NLFB মিলি MP কেণ্ডিডেট এজন থিয় কৰক, নিজৰ MP কেণ্ডিডেট ভয়স পঠাওক। কোনোবা ৰাজনৈতিক দলৰ যদি চামচা হ'ব বিচাৰে, আজি যি ৰাজনৈতিক দল আপোনালোকৰ লগত ভাল হৈ আছে, 10 বছৰ পিছত কিন্তু সেই ৰাজনৈতিক দলে আপোনাক ইউজ কৰিব। সেইটো খাটাং, আপোনালোকে মানে নেমানে সেইটো আপোনালোকৰ কথা। কিন্তু মোৰ এটাই আশা যে ৰাজনৈতিক যেতিয়ালৈকে ক্ষমতা হাতত নাহে, গণতন্ত্ৰত তেতিয়ালৈকে কোনো পাৱাৰ ইউজ কৰিব নোৱাৰে। আজি আমাৰ এমপিক যেতিয়া লগ কৰিব যাব লাগে, ক'ত যাব লাগে? কোকৰাঝাৰৰ এমপি থাকে ৰঙিয়াত, ওদালগুৰিৰ এমপি থাকে দিল্লীত, মই নাম নকওঁ। আৰু আমাৰ বড়ো মানুহে UPPL BPF BJP কৰি মাজেদি হীৰাচৰণীয়া ওলাই যায়। এইবিলাক বস্তু যাতে নহয়, ইউনিটিটো পলিটিকেলি দেখুৱাওক, ডিফাৰেঞ্চিয়েশ্যন ইন অপিনিয়ন থাকিবই, কোনো জাতিৰো একলগ নাথাকে। অসমীয়া সমাজতো AGP আছে, BJP আছে, কংগ্ৰেছ আছে, AIUDF আছে, বড়োটো UPPL থাকিব, BPF থাকিব, BJP থাকিব। কোনো দিনো এটা জাতি যে এটা দলৰ লগত থাকিব মিছা কথা। কিন্তু হাৰিনি থকা যিটো ইণ্টাৰেষ্ট, আজি যেনেকুৱা জয় আই অসম বুলি ক'লে সকলোৱে একলগ হয়, জয় আই অসম কয়, তো বড়ো হাৰিনি জয় বুলি ক'লে যাতে বড়োৰ কাৰণে সকলোৱে থিয় হয়। এইখিনি কামনা কৰিলোঁ, মই বেছি কথা নকওঁ। আই গিভ এ প্ৰমিছ, নেক্সট ইয়াৰ লৈকে যদি সমাধান নহয়, I myself would be ready to be the targeted face of the government. I will lose all of my control, I will lose all of my ethics, I will lose all of my senses that I had been ever associated with the government as the mediator. চৰকাৰৰ মধ্যস্থতাকাৰী আছিলোঁ বুলি মই পাহৰি যাম যদি আগন্তুক 1 বছৰৰ ভিতৰত কোনো এগ্ৰিমেণ্ট দেখিবলৈ মই সক্ষম নহওঁ। এইখিনিয়ে কৈছোঁ, ধন্যবাদ। মই বহুত চিধা কথা কওঁ, যদি বেয়া পাইছে ক্ষমা কৰিব। অহা বছৰ উইথ ৰেজাল্ট হাঁহি মুখেৰে লগ পাম বুলি আশা কৰিলোঁ। মোৰ কাৰণে তালি বজাব নালাগে, আং নেঞ্চেনি পিছা। কিন্তু কথাটো হ'ল, ৰঞ্জন দৈমাৰী ডাঙৰীয়াৰ কাৰণে, হাৰিমু ডাঙৰীয়াৰ কাৰণে, বি বকো ডাঙৰীয়াৰ কাৰণে, আৰু এজন নিজে বঙালী জনগোষ্ঠীৰ হৈও 12-13 বছৰ জেল খাটি নিজৰ জলাঞ্জলি দি বড়ো জনগোষ্ঠীৰ কাৰণে সমূহ ত্যাগ কৰা ৰাজু চৰকাৰ ডাঙৰীয়াৰ কাৰণে, আৰু আপোনালোকে যে ইয়াতে নিজৰ জাতিটোৰ কাৰণে শুনিবৰ কাৰণে যে আহিছে ইমান গৰম দিনত বা বৰষুণ দিনত, আৰু অৱশেষত ৰঞ্জন দৈমাৰী ডাঙৰীয়া ফাউণ্ডাৰ প্ৰেচিডেণ্ট NDFB नि फाउंडार प्रेसिडेंट नि थाखाय जों गासैबोनि थाखाय आखाइ खब रायजोफोर সকলৰ কাৰণে এটা হাত চাপৰি কৰি দিয়ক। জয় বড়ো হাৰিনি জয়। সকলোকে লগ পাম 2023 চনত। ধন্যবাদ।